তেওঁলোক আমাৰ বৰ আপোন মানুহ বৰ আপোন মানুহ আমাক বহুত সহায় কৰি আছে আৰু কিয় বহুত সহায় ৰবা দেউতা কলৈ যাবলৈ গৈছে কেনেবাকৈ এই ছোৱালীজনীৰ অৱস্থা দেখি তোমাৰ বেয়া লগা নাইতো কেনেবাকৈ তোমাৰ অনুশোচনাৰ জুইকুৰা বেছিকৈ জ্বলি উঠা নাইতো যদি জ্বলিছে তেনেহ'লে ভাল কাৰণ এই জুইকুৰাই তোমাক চিৰদিন খেলি ফুৰিব দেউতা চিৰদিন খেলি ফুৰিব মই জানো মই যি ভুল কৰিছোঁ যে পাপ কৰিছোঁ সেই পাপৰ জুয়ে গোটেই জীৱন জ্বলাই পুৰি শেষ কৰি পেলাব মোৰ মৃত্যুৰ যন্ত্ৰণাৰ কথা মই কাকো ক'ব নোৱাৰিম কাৰণ তহঁতৰ চকু পাই এজন দাগী অপৰাধী কিন্তু এই দাগী অপৰাধীজনৰ মাজত এজন দেউতা লুকাই আছে যাৰ চকুত নিজৰ ছোৱালীজনীৰ প্ৰতি অজস্ৰ আৰু যদি এই অসহায় দেউতাজনক এবাৰ বুজিবলৈ চেষ্টা কৰিবি বা আপুনি ইয়াতে আছে মই আকৌ গ'ল বুলি ভাবিছিলোঁ হয়তো যাব বুলি আছে কিন্তু কিয় বা ৰৈ আছো নিজেও বুজি পোৱা নাই যদি বেয়া পাইছে এতিয়াই যাওঁ বেয়া পোৱা নাই কিন্তু আপোনাক ভাল পোৱাৰ কোনো কাৰণ এই মুহূৰ্তত মোৰ নাই অৱশ্যে মিছা নকওঁ এটা সময়ত আছিল আপোনাক মই মনে মনে ভাল পাই পেলাইছিলোঁ জানে সপোন দেখিছিলোঁ আপোনাক সেইকাৰণে চাগে সদায় মন্দিৰলৈ যোৱা অভ্যাস কৰিছিলোঁ ভগৱানতকৈ বেছি আপোনাকে লগ পোৱাৰ ইচ্ছা আছিল মোৰ ভাবিছিলোঁ সুযোগ বুজি কেতিয়াবা আপোনাৰ মনৰ কথাটো কওঁ মোৰ ভনীজনীও তাকেই কৈছিল জানে কিন্তু কেতিয়াও ক'বলৈ সুযোগে নাপালে আৰু এতিয়াতো গোটেই সময়খিনি সলনি হৈ গ'ল নহয় এতিয়া গোটেই সময়খিনিয়ে সলনি হৈ গ'ল পিছে আজি আপুনি আপোনাৰ মনৰ কথা কৈছে তেতিয়া ময়ো এটা কথা আপোনাক ক'ব লাগিব আপুনি যিদৰে মন্দিৰলৈ মোক লগ পাবলৈ কৈছে মই জানিছিলোঁ যে মন্দিৰলৈ গ'লে ময়ো আপোনাক লগ পামেই তাৰমানে আপুনি জানিছিল মোৰ মনৰ কথা আপোনাৰ চকু দুটা চাই বুজি পাইছিল সেইবাবে হয়তো আপোনাৰ চকুলৈ চাবলৈ সাহস কৰা নাছিল কিয়